কামৰূপীয়া লোকগীত এই দুটি লোকগীত একেলগে সংযোজন কৰি কিবা এটা আপোনালোকলৈ প্ৰস্তুত কৰিবলৈ বিচাৰিছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভাল পাব বুলি ৰখি অকণমান ৰিভকটো গৈছোঁ মনিটৰছত हेलो 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 আচলতে কথা দিগদাৰ আমাৰ চাউণ্ডত যে অকণমান মাজে মাজে এইখিনি হৈ আছে বৰষুণ পৰিলে গোটেইখন খেলিমেলি হৈ যায় নহয় তাতে আকৌ গোটেইখিনি ইলেক্ট্ৰনিক্স গতিকে অকণমান এডজাষ্ট কৰিবলগীয়া হৈছে আৰু আপোনালোকে বুজি পাইছে নিশ্চয় নহয়নে হৰি
ধন্যবাদ। চিনাকি গীত দি গাওঁ, বিহু গাম অকণমান লাহেকৈ বিহু গাম অকণমান পাছত।
বিহু গালে ৰাইজৰ কিমান সাৰ পাব কাৰণ এতিয়া চব শুই থকা যেন লাগিছে এনেকে মাতবোৰ ওলাব নে আৰু অকণ ডাঙৰকে ওলাব বিহু গালে আৰু অকণ ডাঙৰকে ওলাব ঠিক আছে তেতিয়াহ'লে মইলং গীতটোৱে গাবলৈ লৈছোঁ কিন্তু সেই বিহুটোৱে গাবলৈ লৈছোঁ এই বছৰ নাহৰত জুবিন দাৰ মই গাইছিলোঁ গীতটি এইটো ডুৱেট হয় গতিকে মোৰ লগত আৰু এগৰাকী শিল্পী লাগিব নহয়নে মই মোৰ সহযোগী শিল্পী মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু মোৰ লগত আজি আহিছে সুদীপ ৰঞ্জন মেধি সুদীপৰ ঘৰ বৰ বেছি দূৰ নহয় বকুৰে ল'ৰা আপোনালোকৰ ওচৰৰে আৰু এবছৰৰ পিছত সুদীপ মেডিকেল কমপ্লিট কৰি ডক্টৰ হৈ ওলাব ভাল গায় ডক্টৰ হ'বই ৰিচেণ্টলি গতিকে তাতে আকৌ আপোনালোকৰ ওচৰৰে ল'ৰা এতিয়া উমান হাত চাপৰেৰে আদৰণি জনালে খুব ভাল লাগিব আচলতে ধন্যবাদ ধন্যবাদ আমি দুজনে মইলং গীতটি গাম একেলগে কিন্তু দৰ্শকসকলে যদি সাৰ নাপায় এতিয়াও তেতিয়াহ'লে কিন্তু বৰ বেয়া লাগিব সকলোৱে গাবনে ঠিক আছে নমস্কাৰ সমূহ মুলাগাঁওবাসী ৰাইজলৈ মই ৰঙালীৰ তথা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ লৈ গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব